হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে খবৰ নিশ্চয় ভাল। তো আজি আমি ডিছকাছ কৰিম অকণমান জ্যোতিষীৰ ওপৰত। তো কি হয় এষ্ট্ৰলজি, কি হিচাপে আপোনালোকে মানে, কি হিচাপে আপোনালোকে ভাবে। এটা কথা আপোনালোকক কৈ দিছোঁ, জ্যোতিষী কেতিয়াও আপোনাৰ ভৱিষ্যত ক'ব নোৱাৰে। এনেকুৱা এটা বিদ্যা হয়, ৰাস্তা দেখুৱাব পাৰে, মাৰ্গদৰ্শন দেখুৱাব পাৰে ফ্ৰেণ্ডছ। চ' কোনটো ৰাস্তাত আমি গ'লে আমাৰ কাৰণে ভাল হয়, কোনটো পথ আমাৰ কাৰণে ৰাইট হয়, সেইটোৱে আমাক দেখুৱায় জ্যোতিষে। জ্যোতিষে সদায় মাৰ্গদৰ্শন দেখুৱায়। জ্যোতিষে কেতিয়াও ভৱিষ্যত ক'ব নোৱাৰে আপোনাৰ। ভৱিষ্যত আপুনি নিজে ক্ৰিয়েট কৰিব পাৰে। ডেষ্টিনি আপোনাৰ হাতত আছে। ঠিক আছে ফ্ৰেণ্ডছ, এষ্ট্ৰলজি যেনেকুৱা এটা বিদ্যা হয়, তেনেকুৱা নিউমৰলজিও হয় তেনেকুৱা এটা বিদ্যা। এইবোৰ সকলোবোৰ অকাল চায়েন্সৰ ভিতৰতে পৰে। চ' নিউমৰলজিটো ঠিক তেনেকুৱা হয়। আপোনালোকৰ ভৱিষ্যত ক'ব নোৱাৰে, প্ৰেজেণ্ট চিটুৱেশ্যন কেনেকুৱা বা আপুনি কোনফালে গ'লে আপোনাৰ কাৰণে ৰাইট হয়, সেইটো আপোনাক ক'ব পাৰিব। চ' নিজৰ ডেষ্টিনি নিজে লিখিব পাৰে, এইটো মনত ৰাখিব। ঠিক আছে। চাওক ফ্ৰেণ্ডছ, আপোনালোকে নিজৰ ৰাশি ফল চাই পিনে আপোনালোকে নিজৰ মাইণ্ডছেটটো কেতিয়াও বেয়া নকৰিব, বা ভাল আহিলেও যিয়ে নহওক কেতিয়াও ৰাশি ফল চাই পিনে আপোনালোকে ডেইলি নিজৰ প্ৰেডিকশ্যন কৰিব নোৱাৰে। কাৰণ ৰাশি সকলোৰে ছেইম ৰাশি আছে, আপোনাৰ নিচিনাকৈ আৰু 10জনত আছে। মই জাষ্ট এটা এক্সাম্পল দিছোঁ। চাওক, কিছুমান এনেকুৱা মানুহ আছে যিসকলে নিজৰ ৰাশিফল ডেইলি চায় আৰু ডেইলি সেই অনুযায়ী কাম কৰি থাকে। আৰু বা ৰাশিফলত যদি ভাল আহে তেনেহ'লেতো বহুতে হেপ্পী, আৰু যদি বেয়া আহে দিনা গোটেই দিনটো মনটো বেয়া কৰি ৰাখিব। এনেকুৱা কোন আছে আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন। ঠিক আছে, তেনেহ'লে মই আপোনালোকক ইয়াৰে পিছৰ ৰহস্যটো কৈ আছোঁ। চবতকৈ ইম্পৰ্টেণ্ট হৈছে লগ্ন। যেনেকৈ ৰাশি চাই আপোনালোকে, ঠিক তেনেকুৱা মেইন হৈছে লগ্ন। যেনেকৈ 12টা ৰাশি আছে আমাৰ, তেনেকৈ লগ্নও 12টা আছে। আমি এটা ৰাশি চাই পিনে আমি তাৰ ব্যক্তিত্ব ক'ব পাৰোঁ বা ব্যৱহাৰ কেনেকুৱা, সকলোবোৰ ক'ব পাৰোঁ ৰাশিটো চাই পিনে, নহয় জানো? ঠিক তেনেকুৱা আমি লগ্নটো চাই পিনে তেখেতৰ জীৱনৰ যি এটা পৰ্যায় যাবলৈ গৈ আছে বা তেখেতে কি কৰিবৰ কাৰণে তেখেতে আহিছে ইয়াতে, সকলোবোৰ আমি লগ্নৰে চাই আমি ক'ব পাৰোঁ। যেনেকৈ ৰাশি 12টা থাকে, লগ্নও তেনেকৈ ছেইম 12টা লগ্ন থাকে। লগ্নৰ হাউচত যদি আপোনাৰ 1 নম্বৰ আছে, ফাৰ্ষ্ট হাউচটো 1 নম্বৰ আছে, তেনেহ'লে আপোনাৰ মেঘ লগ্ন হ'ব। যদি 2 নম্বৰ লিখা আছে তেনেহ'লে তাতে আপুনি বৃষ লগ্নৰ মানুহ হ'ব। চ' তাৰপিছত আহে নক্ষত্ৰ। নক্ষত্ৰ আছে 27টা। ঠিক আছে। নক্ষত্ৰ বেছিকত আপোনাৰ যিটো ব্যক্তিত্ব আছে বা আপুনি কি কৰিব লাগে, কামৰ ক্ষেত্ৰত হওক, কেৰিয়াৰ হওক বা পঢ়াত হওক, আপোনাৰ নিজৰ ব্যক্তিত্বটো যদি একদম ডিপলি জানিব বিচাৰিছে তেনেহ'লে আপোনাৰ নক্ষত্ৰটো মষ্ট ইম্পৰ্টেণ্ট হয়। দেন তাৰপিছত আহি যায় ডিগ্ৰী। ডিগ্ৰী অনুযায়ী আমাৰ অকণমান কম পৰিমাণে বেছি আমাৰ মানে লাইফটোত চেঞ্জ হয় বা তেনেকুৱা হয়। সেই অনুযায়ী যিটো প্ৰেডিকশ্যন দিয়া যায়, তাতকৈ বেছি যদি আমি লগ্ন আৰু নক্ষত্ৰ বেছিকৈ আমি প্ৰেডিকশ্যন এটা দিওঁ, সঠিক ওলায়। ঠিক আছে ফ্ৰেণ্ডছ। চ' ঠিক আছে ফ্ৰেণ্ডছ, আপোনালোকক মই যদি জনাব লাগে টেৰট কাৰ্ডৰ বিষয়ে, মোক আপোনালোকে কমেণ্ট কৰি জনাব। মই টেৰট কাৰ্ডৰ বিষয়ে আপোনালোকক জনাম, কাৰণ টেৰট কাৰ্ডটো এটা মিষ্টেৰিয়াছ, বহুত ভাল লাগে, ইণ্টাৰেষ্টিং। নিশ্চয় আপোনালোকে নিজৰ কাম কৰি গৈ থাকক, নিশ্চয় ভাল হ'ব। বাট সদায় কৰ্ম কৰিলেহে ধৰ্ম। ঠিক আছে ফ্ৰেণ্ডছ, তেনেহ'লে আজিলৈ এইখিনিয়ে। থেংক ইউ।